হে গাইজ, কি খবৰ আপোনালোকৰ? ৰাতিপুৱাই মাছ বজাৰলৈ আহিছোঁ। ভাবিছোঁ আপোনালোককো দেখাই দিওঁ। আজি মই বনাম মাছৰ লগত এখন সেউজীয়া চব্জি। এগালমান পাত লৈ আহিছোঁ ৰাতিপুৱাই। বহুত ভাল আৰু হেল্ডি ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব গৈ আছোঁ। নৰসিংহ আৰু ভেদাইলতাৰে মাছৰ কাৰী। কোনে কোনে খাইছে বাৰু কমেণ্ট কৰিবচোন। যিসকলে খোৱা নাই আপোনালোকে প্লিজ এবাৰ ট্ৰাই কৰিব। বহুত বেছি হেল্ডি হয় আৰু লগতে বহুত সোৱাদ লগা। এয়া দেখিছে, ভালকৈ ধুই পাতখিনি মই এতিয়া মিক্সাৰত লৈ ভাল পেষ্ট এটা বনাই ল'ম। লগত লৈছোঁ জলকীয়া আৰু কেইফোটামান নহৰু। এতিয়া ফাইন পেষ্ট এটা বনাই ল'ম নৰসিংহ আৰু ভেদাইলতা পাতৰ। দেখিছে বহুত ধুনীয়া পেষ্ট এটা বনাই ল'লোঁ। আৰু সেই একেখন কেৰাহীতে এতিয়া যে মাছ ফ্ৰাই কৰা কেৰাহীখনতে পিঁয়াজ, শুকান জলকীয়া আৰু অকণমান আলু, বইল আলু দি ধুনীয়াকৈ ভাজি ল'ম। পিঁয়াজৰ কালাৰ চেঞ্জ হৈ অহাৰ লগে লগে মই বনাই লোৱা পেষ্টখিনি ইয়াতে দি দিম। আৰু সেই একেটা বাচনতে পানীখিনিও মই ইয়াতে এড কৰি দিম। মাহঁতে কোৱা সৰুতে শুনিছিলোঁ যে যিখিনি পেষ্ট বনাই লোৱা যায় নহয়, সেইখিনি দিয়াৰ পিছত সেই একেটা বাচনেৰে যদি পানী দিয়া যায় বহুত বেছি আঞ্জাখনৰ সোৱাদ হয়। এইটো অসমীয়া ষ্টাইলৰ চিক্ৰেট দেই, আজি শ্বেয়াৰ কৰিলোঁ। ইয়াতে দিম সোৱাদ অনুসৰি নিমখ, হালধি আৰু 5 মিনিট হাই ফ্লেমত দি ভালকৈ ঢাকন দি থ'ম। এয়া 5 মিনিট ভালকৈ উতল অহাৰ পিছত মই ইয়াতে ফ্ৰাই মাছখিনি এড কৰিছোঁ। আপোনালোকে আঞ্জাখনৰ থিকনেছটো আপোনালোকৰ পচন্দ মতে ল'ব। একেবাৰে শেষত এই ৰেচিপিটোৰ চিক্ৰেট অকণমান জিৰা জালুকৰ পাউডাৰ এড কৰিব। খাবলৈ বহুত বেছি য়াম্মি হ'ব। আৰু এয়া আজি মোৰ থালি লৈছোঁ অকণমান গ্ৰীণ মাছৰ কাৰী এতিয়া যে বনালোঁ, আৰু মাছ ফ্ৰাই এপিচ, আৰু লগত আছে বহুত বেছি মোৰ পাৰ্চনেল ফেভৰেট ভাতৰ লগত মাছৰ পেটু ভাজি। কেনেকুৱা লাগিল বাৰু প্লিজ জনাব দেই।